চিনাকি হোৱা প্ৰায় 2 বছৰ মানেই হ'ল। প্ৰথম চিনাকিৰে পৰা এতিয়া আৱেগত অতি সোনকালে দূৰৰে ওচৰ চাপিলোঁ। অন্তৰ মন সকলো সঁপি দিলোঁ আৰু তেতিয়াৰে পৰাই ভৱিষ্যতৰ ৰঙীন সপোনবোৰ দুয়ো একেলগে দেখিবলৈ আৰম্ভ কৰিলোঁ। বেচেৰীজনীক বহুদিন হ'ল লগেই পোৱা নাই, কিন্তু অনলাইনত হোৱা প্ৰতিদিনৰ কথা বতৰাই তাৰ দুখ কিছু পৰিমাণে হ'লেও কমাই ৰাখিছে। আজি বহু দিনৰ মূৰত তাইক লগ পাম। জন্মদিন উপলক্ষে দূৰ ফুৰিবলৈ যোৱাৰ কথা। আজি মনটো কিবা উখল মাখল লাগি আছে। এই পাগলটো আহিবৰে হোৱা নাই মানে। বহুত টাইম আছিলে নেকি? নাই, ঠিকে আছে। নাই মানে আহোঁতে ৰাস্তাটো আমাৰ বহুত বেয়া যে, তাৰ কাৰণে অলপ দিগদাৰ হৈছিল, সেইকাৰণে দেৰি হ'ল। বেয়া নাপাবা? বেয়া পাইছা ৰাতিৰ কাৰণে? মোকনো বহুত ফেচ কৰিলা হয়, বেলেগ ছোৱালী হ'লে কৰিলা হয়। নাই মানে ৰাতি তোমাক উইচ কৰিম বুলিয়ে ৰৈ আছিলোঁ। ইমান টোপনি লাগিছিল মানে, কেতিয়া টোপনি আহিল আকৌ গমেই নাপালোঁ। চৰি। এতিয়া কোৱা, কি খাবা? দিয়া তুমি যি ইচ্ছা। ৰ'বা, ভাইটি শুনাচোন। ফ্ৰাইড ৰাইচ এটা আৰু কফি 2 কাপ দিবা, হ'ব ন? হ'ব দিয়া। মা, পানী এগিলাচ আনচোন তই। ক'তনো গৈছিলি ইমান তাই? নাই মানে কাম এটা আছিল, সেইকাৰণে দেৰি হ'ল অলপ। কিয়? দেউতাৰে বিচাৰি আছিল। অঁ, কি কামত? কিবা কাম আছিল। অঁ দে, মই দেউতাক ফোন কৰি আছোঁ ৰহ। আজি বহুত ফুৰিলোঁ। দিনটো হাঁহি ধেমালিৰে কেনেদৰে পাৰ হ'ল গমেই নাপালোঁ। তাৰ পাছত আকৌ সেয়া আমাৰ মাজত অনলাইন কথা বতৰা। সময়বোৰ এনেকৈয়ে পাৰ হৈ আছিল, কিন্তু মোৰ আকৌ এটা অভ্যাস আছে। মই গাঁৱৰ মাজে মাজে 2-এটা সৰু ভিডিঅ' বনাই ভাল পাওঁ। এক কথাত ক'বলৈ গ'লে প্ৰকৃতিৰ মাজত জীয়াই থাকি ভাল পাওঁ।
কি কৰি আছা এ নাই এনেই কিবা এটা কাম কৰি আছোঁ ক'ৰ পৰা আহিলি তই আমি ঘৰৰ পৰাই আহিলোঁ আমিও এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ মই আজিকালি এইবিলাক বাদ দিছোঁ মই নকৰোঁ নেকি এইবাৰ তই আমাক সহায় কৰিবই লাগিব সেইবোৰ কমাই দিছোঁ মই নহয় দাদা আমি বহুত আশা কৰি আহিছোঁ তই আমাক সহায় কৰিবই লাগিব বহুত সময় সিহঁতক বুজায়ো মনাব নোৱাৰি অৱশেষত সিহঁতৰ অভিমান ৰাখি ওলালোঁ সিহঁতৰ লগত এনেকৈ ব্যস্ততাৰ বাবে তাইক ভালকৈ সময় দিব পৰা নাই তথাপিও মই একো ভবা নাই তাইক বুজালে বুজিব বুলি জানো আৰু এদিন গধূলি তাই সঁচাকৈয়ে অভিমান কৰিলে কি কৰিছে কি কৰিম আৰু এনেই আছোঁ তোৰ লগত মই আজি মানে হ'ব আৰু মই নুশুনো আমনি পাইছোঁ মই সেইবোৰ শুনি নাই সিহঁতে ইমান জোৰ দিছে মই তাৰ কাৰণে সিহঁতৰ লগত আছোঁ আৰু তোমাক দেখোন মই টাইম দিয়ে আছোঁ আজিও চাগে সেই ভিডিঅ'বোৰৰ কথাই কবি নুশুনো আৰু মই এইবোৰ তোৰ জীৱনততো মোৰ কোনো মূল্যই নাই সেই ভিডিঅ'বোৰৰে মূল্য থাকা আৰু সেইবোৰৰ লগতে ফোন কৰিলে ৰিচিভ নকৰা মেছেজ দিলে ৰিপ্লাই নিদিয়া যদি মোৰ লগত এনেকুৱা কৰাই তেতিয়াহ'লে কিয় আহিছিলা ৰিলেশ্যনত হ'ব আৰু সেইবোৰ নাজানো কালি মুঠতে মই এবাৰ লগ কৰিবা বাছ বাই আৰে শুনাচোন আৰু তাই মোৰ কথা নুবুজি মোৰ ফোনটো কাটি দিলে তাই কিয় এনেকুৱা কৰিলে মই ভাবি পোৱা নাই কিয় মাতিছিলা তুমি যে মোক ইমান ইগন'ৰ কৰি আছা কিয় নাই মানে এইকেইদিন এই সৰু ল'ৰা ছোৱালীকেইটা মানে এটা ভিডিঅ' বনাম বুলি কৈছিল তাৰ কাৰণে সিহঁতৰ লগত অলপমান বিজি আছোঁ যদি ইমান ইগন'ৰে কৰা তেতিয়াহ'লে এৰি দিয়া মোক নাই সেইখিনিতো ইমান বেয়া হ'ব লাগে নহয় নহ'লে মই ইমান ইগন'ৰ কৰিলে ভাল নাপাওঁ সিহঁতে ইমান নেৰা নাপাৰ লগত ধৰি আছে তাৰ কাৰণে মই এনেই কৰি আছোঁ আৰু তোমাকতো মই টাইম দিয়ে আছোঁ না অলপমান কম টাইম দিওঁতেনো তুমি এনেকুৱা কৰিব লাগে নে তুমি ইমান কিয় নাটক কৰি থাকা কোৱাচোন আৰে মইতো একো নাটক কৰা নাই তোমাৰ লগত হ'ব আৰু মই তোমাৰ কথা একদম নুশুনো মোক তোমাৰ জীৱনৰ পৰা উলিয়াই দিয়া মই এইখিনিয়ে বিচাৰোঁ হ'ব দিয়া তুমি যদি মোৰ লগত থাকি ইমানেই আমনি পাইছা তেনেহ'লে তুমি বেলেগৰ লগতে সুখী হ'ব ক'ত ভুল হ'ল বাৰু মোৰ দুদিনমান সময় খবৰ নোলোৱাটো জানো মোৰ ভুল তাই মোক সন্দেহ কৰিলে নেকি হয়তো মই তাইক যিমান দৃঢ়তা আৰু বিশ্বাসেৰে ভাল পাইছিলোঁ তাই হয়তো নাপাইছিল সেইকাৰণে এনেকুৱা অকাৰণতে সন্দেহ কৰি আঁতৰি গুচি গ'ল নাই তুমি কাষত তথাপিও আছা